নমস্কাৰ বন্ধুসকল, আজি আমাৰ ভিডিঅ'টোত মাটিৰ জোখ-মাখৰ বিষয়ে আমি আলোচনা কৰিম। যিহেতু বহুত বেছিকৈ পঢ়া শুনা কৰা মানুহেও মাটিৰ জোখ-মাখৰ বিষয়ে সুধিলে বহুতে নাজানে, কিন্তু অথচ আমাৰ গাঁৱৰ আনুষ্ঠানিক শিক্ষা নথকা মানুহ এজনেও মাটিৰ যদি জোখ-মাখ আপোনালোকে সোধে, তেতিয়াহ'লে অতি সহজে তেওঁলোকে কৈ দিয়ে। স্কেলবিলাকৰ কিছুমান এককবিলাক থাকে, এইডাল দেখিছে ইয়াত চেণ্টিমিটাৰ আছে, মিলিমিটাৰ। ঠিক তেনেদৰে আমি যদি মাটিৰ সৰু এটা ভাগ এটা লওঁ, সেইটোক কোৱা হয় লেচা বুলি। এতিয়া লিখিম 1 লেচা। 1 লেচাত কিমানখিনি থাকে আপোনালোকে হয়তো জানে। 1 লেচাত থাকে 144 বৰ্গ ফুট। স্কুৱেৰ ফুট বুলি লিখি দিছোঁ। তাৰপাছতে আহিল 1 লেচাৰ পাছত আহিল 1 কঠা আহিল। 1 কঠা লিখি দিছোঁ। 1 কঠাত কিমান থাকে? 20 লেচা থাকে। আকৌ যদি 1 কঠাটোক যদি বৰ্গ ফুটত স্কুৱেৰ ফিটলৈ কনভাৰ্ট কৰিব লাগে, তেতিয়াহ'লে কেনেকৈ কৰিব? 20 × 1 লেচা বুলি আমি লিখিব পাৰোঁ এইটো। মোৰ হেণ্ড ৰাইটিং ইমান এটা ভাল নহয়। 20 × 1 লেচাত কিমান থাকে? 144 স্কুৱেৰ ফিট। মই এইটো শ্বৰ্টকৈ লিখি দিছোঁ, 2880 স্কুৱেৰ ফিট। 1 কঠাত থাকে এইখিনি 1, এইটো আমি 1 নম্বৰ বুলি দিলোঁ, এইটো 2 নম্বৰ বুলি দিলোঁ। তো 1 কঠাত কিমান পালোঁ? 2880 স্কুৱেৰ ফিট। নেক্সট আহিলে বিঘা, 3 নম্বৰ। 1 বিঘা, 1 বিঘাত কিমান থাকে? 5 কঠা থাকে। আকৌ আমি এই 1 বিঘাটোক আমি আকৌ কনভাৰ্ট কৰিব পাৰোঁ, যদি আপোনালোকে লেচালৈকে নিয়ে। 5 × 1 কৰি আপোনালোকে মুখে মুখেও কৰিব পাৰে যদি জানে আপোনালোকে। মই একদম সহজ ভাষাত বুজাই দিছোঁ। 1 কঠাত কিমান থাকে? 20 লেচা। 100 লেচা। গতিকে দেখা পালে 1 বিঘাত থাকে 100 লেচা। এইটো কোৱা আকৌ 1 বিঘাটো আমি যদি স্কুৱেৰ ফিটত কনভাৰ্ট কৰোঁ, আকৌ কেনেকুৱাকৈ হ'ব? 100 × 1 লেচা। 1 লেচাত কিমান পাইছিলে এইটো ওপৰত? 144 স্কুৱেৰ ফিট। কিমান পালে এতিয়া? 14,000। আকৌ লিখি দিছোঁ মই, 14,400 স্কুৱেৰ ফিট। তো দেখা পালে 1 বিঘাত 14,400 স্কুৱেৰ ফিট। আৰু কেইটামান এককো আছে ইয়াৰ। যদি আমি 1 হেক্টৰ লিখোঁ, 1 হেক্টৰত থাকিব 7.4749 বিঘা। 1 হেক্টৰত 7.4749 বিঘা থাকে। আৰু আমাৰ আগৰ দিনত, সচৰাচৰ আগৰ দিনত আমাৰ যিখিনি মানুহে পুৰা বুলি এটা হিচাপ ওলাইছিল, আপোনালোকে জানে হয়তো, পুৰা বুলি কৈছিল। 1 পুৰাত থাকে 4 বিঘা। আকৌ এইটো আপোনালোকে কনভাৰ্ট কৰি 1 পুৰাত এই কঠা থাকে বুলি ক'লে আপোনালোকেতো জানে 1 বিঘাত কিমান থাকে? 1 বিঘাত 5 কঠা, 5ৰে পূৰণ হ'ব, তেতিয়া এইটো কঠালৈকে কনভাৰ্ট হ'ব। 20 কঠা হৈ গ'ল। তো এতিয়া আমি কেইটামান ডায়েগ্ৰামৰ সহায়ত মাটিৰ হিচাপটো উলিয়াম। তো এইবাৰ ধৰা হ'ল এটুকুৰা বৰ্গাকৃতিৰ মাটি আছে, আৰু এই টুকুৰা আমি কিমান বিঘা কিমান কঠা আছে আমি সেইটো উলিয়াবলৈ চেষ্টা কৰিম। ধৰা হ'ল ইয়াৰ এটা বাহুৰ ইমানখিনি ফিট আছে। তো বৰ্গাকৃতি হ'লে গোটেইকেইটা ছেমে হ'ব। তো ইয়াৰ যদি আমি এতিয়া কালিটো ওলাব লাগে কিমানখিনি মাটি আছে, তেতিয়া যিকোনো দুটা বাহু পূৰণ কৰি দিব লাগিব। 120 × 120, এইটো স্কুৱেৰ ফিট হৈ যাব। দুটা পূৰণ হ'ব যিহেতু, এটা ফিট স্কুৱেৰ ফিট হ'ব। এইটো বাৰেপতি মোৰ ভুল হৈ আছে, ক্ষমা কৰিব। 144,000। এতিয়া গম পালে ইয়াত 14,400 স্কুৱেৰ ফিট। তো দেখা পাইছে নিশ্চয় 14,400। এইখিনিত 14,400 স্কুৱেৰ ফিটত কিমান হয়? 1 বিঘা হয়, আপোনালোকে জানেই। দেখুৱাই আছোঁ ৰ'ব, মই যি আগতে কৰিছিলোঁ 1 বিঘা সমান ইয়াত দেখিছে। শেষত আমি লেচালৈকে কনভাৰ্ট কৰিছোঁ স্কুৱেৰ ফিটলৈকে। 14,400 হয় 1 বিঘা। তো এইটো হৈছে স্কুৱেৰ ফিট। 14,400 স্কুৱেৰ ফিট হ'ল। এইটো হৈছে স্কুৱেৰ আকৃতি। কিন্তু সকলোবিলাক মাটি এনেকুৱা আয়ত বা বৰ্গাকৃতিত নাথাকে, কিছুমান তেৰা বেঁকা থাকে। ছাপ'জ আমি এইবাৰ তেৰা বেঁকাৰ চাম।
সাপোজ মাটি টুকুৰা এনেকুৱা আছে, সাপোজ ধৰা হ'ল তো এইটো হ'ল 130 বুলি ধৰিলোঁ, সাপোজ এইটো 100 বুলি ধৰিলোঁ, এইটো ফিট, এইটো ধৰিলোঁ 150 ফিট, এণ্ড এইটো ধৰিলোঁ 110। তো এইটো এতিয়া আমি কালি কেনেকৈ নিৰ্ণয় কৰিম? তো ইয়াৰে ধৰি লওঁ এই দুটা দিশ হ'ল, গতিকে এই দুটা দিশৰ গড়টো ওলাব লাগিব, মানে এভাৰেজ। সাপোজ দিশৰ গড় বুলি লিখোঁ আমি, গড় মানে এভাৰেজ। এভাৰেজ হ'লে জানে দুটা হ'লে দুটা যোগ কৰি 2 হৰণ, গতিকে 130 প্লাছ 150, আৰু এই দুটাক 2 হৰণ হ'ব 140 ফিট হ'ল। এই দুটা যদি আমি প্ৰস্থ বুলি ধৰি লওঁ তেতিয়াহ'লে কি হ'ব? এই দুটা প্ৰস্থৰ গড়টো একেদৰে 100 প্লাছ 110 ডিভাইডেড বাই 2, এইটো 210 হ'ব আৰু 105 ফিট হ'ব। এতিয়া এই দুটা আমি এই আকৃতিটোৰ যদি মাটিৰ টুকুৰাটো আমি কালি ওলাব লাগে, তেতিয়াহ'লে যি দুটা আমি গড় পালোঁ, দীঘৰ গড় প্ৰস্থৰ গড়, এই দুটা পূৰণ কৰিব লাগিব। পূৰণ কৰিলে কিমান হ'ব? এটা পালোঁ 140 আৰু আনটো পালোঁ 105। দুটা এইটো ফিট, গতিকে স্কুৱেৰ ফিট হৈ যাব। আৰু আমি কিমান পাম? এইটো যদি আমি কেলকুলেশ্যন কৰোঁ তেতিয়াহ'লে আমি প্ৰায় 14,700 স্কুৱেৰ ফিট। এতিয়া 14,700 স্কুৱেৰ ফিট আমি কিমান পাইছিলোঁ? এইটো দেখিছোঁ ওপৰত 14,400 1 বিঘা। গতিকে আমি এইটো যদি হৰণ কৰোঁ 144ৰে, যিহেতু 144ত লেচা হয়, 1 লেচা, এইটো পাম আমি প্ৰায় 102.08। গতিকে 1 বিঘা 2 লেচা। 2 লেচাতকৈ অকণমান বেছি হ'ব। তো এইটো আছিল ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। হয়তো আপোনাৰ কাৰণে অলপমান অলপ নলেজ হয়তো এই ভিডিঅ'টোৰ পৰা আপুনি পালে। যদি পালে ভিডিঅ'টো লাইক কৰিব, চেনেলটো যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব, আৰু এনেকুৱা ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাপোৰ্ট কৰি যাব।